মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত তোমালোকৰ কাৰণে মই লৈ আহিছোঁ HSLC প্ৰি-টেষ্ট 2023-24 তিনচুকীয়া জিলাৰ জেনেৰেল সায়েন্সৰ সমাধান কৰা প্ৰশ্নকাকত। তেন্তে আহা আৰম্ভ কৰোঁ আজিৰ আমাৰ এই ভিডিঅ'। প্ৰথমটো প্ৰশ্ন সুধিছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জিংক। সুমিতে মছলাযুক্ত খাদ্য খোৱাৰ পাছত দোকানলৈ গৈ তলৰ কোনটো বিচাৰিব? তেওঁ কি বিচাৰিব? তেওঁ বিচাৰিব অম্লনাশক। তলৰ কোনটো ঘানেন্দ্ৰীয় বা ঘ্ৰাণ সম্বন্ধীয় সূচক? ইয়া হ'ব কি ভেনিলা। এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2, 8, 7 কোনটো পৰ্যায়ত থাকিব? এইটো থাকিব তৃতীয় পৰ্যায়ত। ক্ষাৰ ধাতুসমূহৰ বহিঃতম খোলাত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান? ইলেক্ট্ৰনৰ সংখ্যা হৈছে 1। মৌলৰ পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাক ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে কি হয়? বাঢ়ি গৈ থাকে। পৰৱৰ্তী প্ৰশ্ন সুধিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। এয়া আমি জানো মাইটকণ্ড্ৰিয়াত সম্পাদিত হয়। লালতীয়ে নিঃসৰণ কৰা উৎসেচকবিধৰ নাম হ'ল লালতী এমাইলেজ। ৰামধনু দেখা যায়, এয়া হ'ব সূৰ্যৰ বিপৰীত দিশত। পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে ডাৱৰীয়া দিন। স্ফাইগমোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ৰক্তচাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। উদ্ভিদৰ বৃদ্ধিত বাধা দিয়া হৰম'নবিধ হ'ল এপচাইটিক এচিড। শুদ্ধ চিত্ৰটো চিনাক্ত কৰা বুলি কৈছে, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি। এয়া প্ৰশ্ন কৈছে যদি এক্সে HCl2 সংকেতৰ ক্লৰাইড গঠন কৰে, ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল এক্সৰ তলৰ কোনটোৰ সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মেগনেছিয়াম। কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে, এয়া হ'ব কি চিলিয়াৰী পেশী। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব কিমান? 25 চেণ্টিমিটাৰ। ইয়াৰ পিছত কৈছে তলৰ কোনটো শুদ্ধ? ইয়াৰ শুদ্ধটো হৈছে যে ডি ফ'কাছ লেন্সত ওপৰৰ অংশত অৱতল লেন্স থাকে। পৰৱৰ্তী প্ৰশ্নত কৈছে যে জৈৱ গেছৰ অৱশিষ্ট অংশখিনি ব্যৱহৃত হয় উত্তম সাৰ হিচাপে। মেণ্ডেলৰ 1 অংকৰ F2 পৰীক্ষাৰ চাৰিত্ৰিক বৈশিষ্ট্য অনুপাত হৈছে 1:2:1। ইয়াৰ পিছত যুক্তি আৰু কাৰণ দিছে অৱতল দাপন প্ৰতিফলক হিচাপে টৰ্চ, চাৰ্চলাইট আৰু গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা হয়। ইয়া শুদ্ধ। আৰু অৱতল দাপনৰ ভাঁজকেন্দ্ৰৰ আঁতৰত লক্ষ্যবস্তু থাকিলে প্ৰতিবিম্ব সহায়ত আৰু ওলোটা হয়। ইয়া শুদ্ধ। কিন্তু যুক্তিৰ কাৰণ এইটো নহয়। ইয়াত অপশ্যনত কি দিছে চাওঁ। যুক্তি আৰু কাৰণ দুয়োটা শুদ্ধ। যুক্তি শুদ্ধ কিন্তু কাৰণ অশুদ্ধ। যুক্তি অশুদ্ধ কিন্তু কাৰণ শুদ্ধ। দুয়োটাই অশুদ্ধ। তো ইয়াত হ'ব কি দুয়োটাই শুদ্ধ। ইয়াৰ পিছত কৈছে যে চমু উত্তৰ দিয়া। ইয়াৰ পিছত কৈছে যে তলৰ সমীকৰণটো সন্তুলিত কৰা H2 + O2 H2O। ইয়াত যদি তুমি 2 দিয়া, ইয়াত 2 এটা দিলে ইয়া সন্তুলিত হৈ যাব। ইয়াৰ পিছত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰা ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম কি? ইয়া হ'ব কি কেলছিয়াম হাইড্ৰ অক্সাইড CaOCl2। ইয়াৰ পিছত কৈছে এটা দ্ৰব্যৰ pH মান 2.2 ই আম্লিক নে ক্ষাৰকীয়? আমি জানো যে 7ৰ পৰা যদি কম হয় তেনেহ'লে কি হয়? অম্লিক হয়। তেনেহ'লে এইটো কি হ'ব? অম্লিক। জুই নুমাবলৈ লঘু ছালফ্ৰিক এচিডৰ লগত মিলোৱা যৌগটোৰ নাম কি? তো লঘু ছালফ্ৰিক এচিডৰ লগত জুই নুমাবলৈ মিলোৱা যৌগটোৰ নাম হৈছে কি? ছডিয়াম কাৰ্বনেট। ইয়াৰ পিছত কৈছে যে অপসাৰণ বিক্ৰিয়া এটাৰ সমীকৰণ লিখা। অপসাৰণ বুলি কৈছে তো HCl লিখিব পৰা প্লাছ Zn, তো ZnCl2 + H2। হাইড্ৰজেন অপসাৰণ কৰা হ'ল। ইয়াত সন্তুলিত কৰি দিবা। ইয়াত 2 হ'ব, বাকী ঠিকেই আছে।
ইয়াৰ পিছত কৈছে লেড নাইট্ৰেটক উত্তপ্ত কৰিলে বাদামী বৰণৰ ধোঁৱা ওলায় ইয়াৰ বাবে দায়ী যৌগটোৰ নাম লিখা এয়া হ'ব নাইট্ৰজেন ডাই অক্সাইড হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান এয়া আমি জানো 53 পিকোমিটাৰ পুৰা চূণৰ সংকেত লিখা বুলি কৈছে তো পুৰা চূণ হৈছে কি কেলছিয়াম অক্সাইড ইয়াৰ পিছত চিত্ৰ এটা দিছে এ আৰু বি তো এ যদি একেবাৰে বাহিৰতটো হয় তেনেহলে হ'ব কি কোক বেৰ হ'ব আৰু যদি ইয়াক বুজাইছে তেনেহলে ইয়া জানে কি হ'ব ইয়া হ'ব কি ক্লোৰোপ্লাস্ট আৰু বি এখিনি হ'ব কি পত্ৰৰন্ধ্ৰ ইয়াৰ পিছত কৈছে যে ক্ষুদ্ৰান্তত থকা কোনটো উৎসেচকে চৰ্বি হজম হোৱাত সহায় কৰে ইয়া কি হ'ব লিপেজ বা লাইপেজ ইষ্টৰ দেহত অবাধখন ইথানল প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোৰ নাম লিখা ইয়া কি হ'ব কিন্নন বা ফাৰ্মেন্টেশন যাক কয় কিন্নন প্ৰক্ৰিয়া স্নায়ু কোষৰ বাৰ্তা লাভ কৰা অংশটোৰ নাম কি ইয়া কি হ'ব ডেনড্ৰাইট মানৱ দেহৰ স্নায়ুৰজ্জুক সুৰক্ষিত কৰি ৰখা হাড়ডালৰ নাম কি ইয়া হ'ব কি ৰাজহাড় ইয়াৰ পিছত কৈছে ভূকেন্দ্ৰাবেগী চলনৰ উদাহৰণ দিয়া ভূকেন্দ্ৰাবেগী বা জিঅ'ট্ৰপিজম বুলি কৈছে তেনেহলে কি হ'ব যে গছৰ যি হিপাৰ যি বৃদ্ধি ইয়াৰ কি হয় জিঅ'ট্ৰপিজম আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমে প্ৰভাৱ নঘটে কিয় ইয়াৰ পিছত কৈছে প্ৰভাৱী চৰিত্ৰ কি লেন্সৰ ক্ষমতাৰ এছআই একক কি আমি জানো কি ডায়েপ্টাৰ প্ৰেছ বায়'পিয়া কি এয়া হৈছে কি চকুৰ বিকাৰ যিবিলাক মিডিল এজ মানে মধ্যবয়স্ক আৰু প্ৰাপ্তবয়স্ক মানুহৰ হ'ব পাৰে ইয়াৰ পিছত শক্তিৰ ভাল উৎস কি বুলি কৈছে তৰংগ শক্তি কি সমবৈত্তিক অংগ কাক বোলে কোনটো বেমাৰত গ্লুকোজৰ মাত্ৰা বাঢ়ি যায় এইটো হ'ব কি ডায়েবেটিছ অথবা বহুমূত্ৰ ৰোগ ইয়াৰ পিছত কৈছে মানৱ দেহত বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম লিখা এয়া হ'ব কি দেহ বৰ্ধনকাৰী হৰম'ন ইয়াৰ পিছত কৈছে এড্ৰেনেলিন হৰম'নৰ নিঃসৰণে শ্বাস প্ৰশ্বাসৰ হাৰক কিদৰে প্ৰভাৱিত কৰে আৰু হাইপাৰটেনচন কাক বোলে ইয়াৰ পিছত খালী ঠাই পূৰ কৰা বুলি কৈছে CaO + H2O তেনেহ'লে ইয়াত কি হ'ব ইয়াত হ'ব CaOH2 বৰষুণৰ পানী pHৰ মান 5.6ৰ কম হ'লে তাক কি বুলি কয় তাক কি কয় এচিড ৰেইন বা এচিড বৰষুণ বুলি কয় উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানীভাগ বাষ্পাকাৰে এৰি দিয়াৰ প্ৰক্ৰিয়াক কি বোলে ইয়াক কয় পত্ৰমোচন অথবা বাষ্পমোচন 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ ফোকাছযোগ্য কিমান হ'ব 16 সেন্টিমিটাৰ সকলো শক্তিৰ উৎসতে মূলতে হ'ল কি সূৰ্য ইয়াৰ পিছত 2 মাৰ্কৰ প্ৰশ্নকেইটা দিছে এইকেইটা চাই লওক বাৰু হেৰি দিছে তো ভিডিঅ'টো কেনে পাইছা কমেণ্টৰ মাধ্যমত জনাবলৈ নাপাহৰিবা